ৰঙিয়াৰ প্ৰাক মেট্ৰিক একাডেমীত নতুনকৈ কম্পিউটাৰ অপাৰেটৰৰ পদ এটা মুকলি হৈছে হয় ৰঙিয়াৰ প্ৰাক মেট্ৰিক একাডেমীত কম্পিউটাৰ অপাৰেটৰৰ পদ এটা মুকলি হৈছে আৰু এই পদটোত কিমান দৰমহা দিয়াব ইয়াত উল্লেখ কৰা নাই ইয়াত নেগোচিয়েবল বুলি দিয়া আছে তাৰ পাছত ইয়াত যিসকলে এপ্লাই কৰিব বিচাৰিছে এই কম্পিউটাৰ অপাৰেটৰৰ পদত তেওঁলোকে যিকোনো ষ্ট্ৰীম আৰ্টছ সায়েন্স বুলি কথা নাই আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল আৰু লগতে আপোনালোকক এখন কম্পিউটাৰ চাৰ্টিফিকেট লাগিব হয় আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব আৰু যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াত এক্সপিৰিয়েঞ্চ বিচাৰিছে যদি আপোনালোকৰ ডিটিপি ইংলিছ এছামিছ টাইপিং আপোনালোকে এছামিছ আৰু ইংলিছ জানে যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেন্তে ভাল ইয়াতে উল্লেখ কৰি দিছে আৰু আপোনালোকৰ কম্পিউটাৰৰ লগত যিবোৰ ছফ্টৱেৰ দৰকাৰী ৱৰ্ড হওক MS ৱৰ্ড MS এক্সেল এইবোৰ যিবোৰ ছফ্টৱেৰ আছে লগতে হাৰ্ডৱেৰৰ বিষয়ে আপোনালোকে অলপ জানিব লাগিব আপোনালোকৰ নলেজ থাকিব লাগিব আৰু ইংলিছ এছামিছ দুয়োটাতে আপোনালোকৰ টাইপিং কৰা আপোনালোকে ইংলিছ এছামিছ দুয়োটাত টাইপিং কৰা জনা হ'ব লাগিব যদি এপ্লাই কৰিব বিচাৰিছে আৰু ইয়াত এপ্লিকেশ্যন ফিজ দিব নালাগে আৰু যিসকল লোক ইণ্টাৰেষ্টেড আছে যিসকলে এপ্লাই কৰিব বিচাৰিছে এই পদটোত তেওঁলোকে আপোনালোকৰ চিভিখন আৰু ইয়াত উল্লেখ কৰি দিছে চিভি এলং উইথ মাৰ্কশ্বিট হয় আপোনালোকৰ যিখন মাৰ্কশ্বিট আছে লাষ্ট আপোনালোকে কি পাছ কৰিছে অৰ্থাৎ গ্ৰেজুৱেশ্যন ইয়াত যিহেতু গ্ৰেজুৱেশ্যন বিচাৰিছে চ' আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট লগতে চিভিখন আপোনালোকে এই যিটো প্ৰাগমেটিক একাডেমী @yahoo.com ইমেইল এড্ৰেছ দেখা পাইছে আপোনালোকে এই ইমেইল এড্ৰেছত আপোনালোকৰ চিভিখন আৰু মাৰ্কশ্বিট পঠাই দিব পাৰে ইয়াত দেখা পাইছে আপোনালোকে 30 ফেব্ৰুৱাৰী মনত ৰাখিব 30 ফেব্ৰুৱাৰীৰ আগত আপোনালোকে আপোনালোকৰ চিভি আৰু মাৰ্কশ্বিটখন এই ইমেইল এড্ৰেছত পঠাই দিব ইয়াত উল্লেখ কৰিছে তাৰ পাছত 22 ফেব্ৰুৱাৰী যিসকলে এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে 22 ফেব্ৰুৱাৰীৰ তাৰিখে ইণ্টাৰভিউ দিব যাব লাগিব হয় ইণ্টাৰভিউ দিবৰ বাবে আপোনালোকে যাব লাগিব 22 ফেব্ৰুৱাৰী তাৰিখে আৰু মনত ৰাখিব আপোনালোকে ইণ্টাৰভিউ যোৱাৰ আগতে আপোনালোকে 19 ফেব্ৰুৱাৰীৰ আগত আপোনালোকে এই ইমেইল এড্ৰেছটোত আপোনালোকৰ মাৰ্কশ্বিট আৰু চিভিখন পঠিয়াই দিব লাগিব চ' এইখিনি আছিল ভিডিঅ'টোত আৰু তলত অৰ্গেনাইজেশ্যন প্ৰফাইল ইয়াতে ইনষ্টিটিউটখনৰ বিষয়ে দিয়া আছে প্ৰাগমেটিক একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল ইন ৰঙিয়া আছাম ইজ এ কো-এডুকেশ্যনেল আপোনালোকে পঢ়ি চাব পাৰে এইখিনি আছিল ভিডিঅ'ত যিসকল নতুন চেনেলটো আজি প্ৰথমবাৰ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব জব ৰিলেটেড নটিফিকেশ্যন পোৱাৰ বাবে ধন্যবাদ